Está খারাপ। হ'ব পাৰে চাগে। जो ट्राक আছে এই ট্রাকটো আমার একদম সারা কোকরাঝার টাউন একদম আপ টু সরাইখলার পৰা যিমান ইলেক্ট্রিক পোস্ট কেবলৰ আৰু সার্ভিস লাইন মানুহ যিমান প্রপার্টি আছে সব ধ্বংস কৰি দিছে। এনেকা বেয়া অৱস্থিতিত আনিছে। ইমান ডাঙৰ ইমান ওভারলোড লৈ আহিছে গাড়ীটো একটা তাৰো এৰা নাই। যিমান সার্ভিস লাইন আছে যিমান কেবল অপারেটর আছে অল কেবল অপারেটৰৰ কোকৰাঝাৰৰ সবটো বৰবাদ কৰি দিছে আৰু সার্ভিস লাইনবিলাক মানুহৰ ঘৰত এইবিলাকো বৰবাদ কৰি দিছে। এতিয়া কি বিচাৰিব? এইটো আমি চাইছোঁ আমাৰ এইটো হাজিৰাটো পাব লাগে। আমি আমাৰ যিমান লছ হৈছে এইটো আমাক দিব লাগে। কেবেল আছে নেকি? কেবেল টিভিৰ সাইডেদি বহুত লছ হৈছে। এতিয়া যি পৰিস্থিতি আছে কেবেলৰ সেই অৱস্থাত ইমান বিয়াৰ কৰা সম্ভৱ নহ'ব। টোটাল ফাইবাৰ কমপ্লিট ফাইবাৰ ডেমাৰেজ কৰি দিছে আৰু লগতে ডেমাৰেজ কৰাৰ লগে লগে যিমান বক্স আছিল বক্সত টানি টুনি একদম বৰবাদ কৰি দিছে। এতিয়া এইটো চৰকাৰৰ ফালৰ পৰাই হওক বা প্ৰশাসনৰ পৰাই হওক এইটো গোটেই ডেমাৰেজখিনি কোকৰাঝাৰ কেবল অপাৰেটৰক দিব লাগে। কেনেকৈ ওলাই দিব লাগে তাৰ কাৰণে ষ্টেপ চৰকাৰে ল'ব লাগে আৰু আমাৰ প্ৰশাসনেও এইটো একদম ষ্ট্ৰিক্টলি ল'ব লাগে। কাৰণ কেবল অপাৰেটৰৰ যিখিনি ছাৰ্ভিচ আছে সেইখিনি দিব নোৱাৰা অৱস্থা হৈ গৈছে এটা ছাইডত। আৰু এটা ছাইড ঠিক আছে এইটো ছাইডত বিশেষ কৰি মানে চৰাইখোলাৰ পৰা একদম আপ টু নাৰাবাৰীলৈকে একদম ফুল্লি ডেমাৰেজ কৰি দিছে। তাৰ কাৰণে যিখিনি ডেমাৰেজ দিব লাগে সেইটো আমাৰ লগত যোগাযোগ কৰি আমাৰ পৰা ডিছকাশ্যন কৰি যিখিনি ডেমাৰেজ হয় সেইখিনি দিব লাগে। এট প্ৰেজেণ্ট আমি এতিয়া কিবা ব্যৱস্থা কৰি টেম্পৰাৰী চলোৱাৰ ব্যৱস্থা কৰি আছোঁ। কিন্তু এতিয়া ফাইবাৰ অপটিকেলৰ কাৰণে যিমান জইনাৰ আছে আমাৰ এটা মেচিন আছে ইয়াতে